300 মিলিয়ন তথা আপোনাৰ 2700 কোটি টকা ব্যয় সাপেক্ষে আমাৰ এই যি কপিলী নদীৰ ওপৰত 120 মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম যি হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট আজি ইয়াতে আমি ভূমিপূজন কৰিম। দেশৰ বিত্তমন্ত্ৰী মাননীয়া নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত তথা আমাৰ ডিমা হাছাও আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অন্যান্য ৰাইজৰ উপস্থিতিত এই কাৰ্যসূচীত খন্তেক সময়ৰ পিছতে অংশগ্ৰহণ কৰিব। আৰু অসমৰ বিদ্যুৎ খণ্ডত এই প্ৰজেক্টে ভৱিষ্যতৰ দিনত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব, কাৰণ আমাৰ বিদ্যুতৰ চাহিদা অনুসৰি আমাৰ নিজৰ ঘৰুৱা যি উৎপাদন সেই উৎপাদন যথেষ্ট পৰিমাণে কম, যাৰ কাৰণে আমি পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্টৰ জৰিয়তে আমাৰ উপভোক্তাসকলক বিদ্যুৎ যোগান ধৰি আহিব লগা হৈছে। কাৰণ এই মুহূৰ্তত আমাৰ পিক আৱাৰ্ছত প্ৰায় 2100 মেগাৱাট আমাৰ বিদ্যুতৰ দৰকাৰ আৰু আমাৰ পাৱাৰ পাৰ্চেজ অনুসৰি 2300 মেগাৱাট যদিও আছে, 2300 মেগাৱাট যদিও আছে, তথাপিও আমি যাতে নিজেই আমাৰ নিজৰ উৎপাদন আমি বৃদ্ধি কৰিব পাৰোঁ, তাৰ কাৰণে এনেধৰণৰ প্ৰজেক্ট গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা এই পুঁজি যোগান ধৰা হৈছে আৰু এনেধৰণৰ পুঁজি যোগানেৰে আমি আগন্তুক দিনত অসমখনক কেৱল মাত্ৰ বিদ্যুতেই নহয় অন্যান্য দিশতো আমি নিশ্চয় আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হ'ম। আগত যিটো কপিলী জলবিদ্যুৎ প্ৰকল্পত দুৰ্ঘটনা ঘটিছিলে, সেইটো কিবা মেৰামতি নতুন সংস্থাপনে কিবা ব্যৱস্থা কৰিব লাগে? হয়, আপোনাৰ কিছুদিন পূৰ্বে যি দুৰ্ঘটনা সংঘটিত হৈছিলে, যথেষ্ট পুৰণি সেই প্ৰকল্প আছিলে আৰু তাৰ যিখিনি ছেফটি মেজাৰ, সেই ছেফটি মেজাৰৰ ক্ষেত্ৰত কিছু বিসংগতি থকাৰ কাৰণে তেনেধৰণৰ দুৰ্ঘটনা ঘটিবলৈ সক্ষম হৈছে। ভৱিষ্যতৰ দিনত যাতে সেই বিষয়বিলাক আমি চোৱা চিতা কৰি যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় আৰু বিষয়া কৰ্মচাৰীসকলে যাতে নিৰাপদে কাম কৰিব পাৰে, তাৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা উদ্যোগ গ্ৰহণ কৰা হ'ব। তাৰ কাৰণে হয়, কপিলীৰ পানী খুব এচিডিক, গতিকে যাতে তাৰ পাৰ্শ্বক্ৰিয়া হৈ যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয়, সেই ক্ষেত্ৰত কাৰিকৰীভাৱে বিজ্ঞানসন্মত আৰু প্ৰযুক্তিগত কৌশল ব্যৱহাৰ কৰি যাতে গোটেই প্ৰজেক্টটো নিৰাপদে আমি ছাৰ্ভাইভ কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ এই যি নতুন যি ডিজাইন আছে এই ডিজাইনত এইবিলাক অন্তৰ্ভুক্ত কৰা হৈছে। এই গোটেই কামখিনি কৰিবৰ কাৰণে আৰু অসমত 10-12 বছৰটো লাগিব, কাৰণ আমাৰ যি আওপুৰণি বিদ্যুৎ পৰিবাহী গোটেই ব্যৱস্থাটো, এই ব্যৱস্থাটো উন্নয়ন ঘটাব লাগিব, উত্তৰণ ঘটাব লাগিব আৰু বহুত ছাব ষ্টেচনৰ প্ৰয়োজন হ'ব, ডিষ্ট্ৰিবিউশ্যন ছাব ষ্টেচন লাগিব, গ্ৰীডৰ ছাব ষ্টেচন লাগিব, কাৰণ ট্ৰেন্সমিশ্যন আৰু ডিষ্ট্ৰিবিউশ্যন দুটা ধৰণে গোটেই বিদ্যুৎ আমি গ্ৰাহকলৈকে লৈ যোৱা যায়। গতিকে ভল্টেজৰ পৰা আৰম্ভ কৰি যাতে পাৱাৰ পৰ্যাপ্ত পৰিমাণে পোৱা যায়, তাৰ কাৰণে গ্ৰীড ছাব ষ্টেচন লাগিব, নতুন ফিডাৰ সৃষ্টি কৰিব লাগিব। ঠিক তেনেধৰণে ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে গ্ৰাহকসকললৈকে যাতে আমি নিব পাৰোঁ, তাৰ কাৰণেও বহু পৰিমাণৰ ছাব ষ্টেচন দৰকাৰ হ'ব। এই ক্ষেত্ৰত আমি উদ্যোগ গ্ৰহণ কৰিছোঁ। কেন্দ্ৰীয় চৰকাৰে যথেষ্ট গুৰুত্ব সহকাৰে অসমৰ পাৱাৰ ছেক্টৰটো আগুৱাই লৈ যাবৰ কাৰণে বিভিন্ন ধৰণে আমাক সহায় কৰিছে। আমি আমাৰ ৰৈ যোৱা যিসমূহ ইলেক্ট্ৰিফিকেশ্যন আছিল, আমি সেইখিনি কামো কৰিম, যাতে কোনো গাঁৱত বসবাস কৰা কোনো লোকেই বৈদ্যুতিক সংযোগৰ পৰা বিচ্ছিন্ন হৈ থাকিব লগা নহয়, তাৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিছোঁ। প্ৰায় 1700 কোটি টকাৰে আমি এই কাম আৰম্ভ কৰিম। ঠিক তেনেধৰণে আমি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিবৰ কাৰণেও AIIB পুঁজিৰ পৰা আমি এই পৰিকল্পনা কৰিছোঁ, যাতে গ্ৰীড ছাব ষ্টেচন আমি বৃদ্ধি কৰিব পাৰোঁ। আমাৰ ৰেচিঅ' LT আৰু ST লাইনৰ ৰেচিঅ' আমি কমাব পাৰোঁ, কাৰণ এতিয়া আমাৰ STতকৈ LT লাইন বেছি আছে, যাৰ কাৰণে বিভিন্ন ধৰণৰ কাৰিকৰী সমস্যা আছে। আমাৰ দেখিছে যথেষ্ট ভেজিটেশ্যন আছে, গছ গছনিৰ মাজেৰে বিভিন্ন ধৰণে আমাৰ বৈদ্যুতিক পৰিবাহী তাঁৰসমূহ যাব লগা হয়। সাধাৰণ বতাহ বৰষুণতে কেতিয়াবা এডাল গছ পোৱাৰ লগে লগে সেই লাইনডাল বেয়া হৈ যায়, আৰু সেইকাৰণে সেইবিলাক যাতে আমি কাভাৰ কণ্ডাক্টৰ আমি দিব পাৰোঁ। তেনেধৰণে
এই গোটেইখিনি কৰিবৰ কাৰণে আপুনি যিটো প্ৰশ্ন কৰিছে তো সেই প্ৰশ্নটোৰ উত্তৰ হয়তো আমি আৰু 8-10 বছৰটো সময় লাগিব অসমৰ বৈদ্যুতিক গোটেই ব্যৱস্থাটো উন্নয়ন কৰিবৰ কাৰণে এনেধৰণে কৰিব লাগিব কাৰণ আমি এইটো আজি আৰম্ভ কৰিম ইয়াৰ সমাপ্তিৰ দিন 4টা বছৰ আমাৰ লাগিব তো তেনেধৰণে আৰু কৰিব লাগিব গতিকে কৰি থাকিব লাগিব চলি থাকিব तो आज में भूमि पूजन का जो प्रोग्राम है बहुत अच्छा लगा क्योंकि 120 मेगावाट का आज में ऑनरेबल जो भारत सरकार का फाइनेंस मिनिस्टर निर्मला सीतारामन जी आके फाउंडेशन स्टोन करेगा थोड़ा बाद में और साथ में चीफ मिनिस्टर ऑनरेबल डॉक्टर हेमंत बिश्वा शर्मा जी भी आके करेगा लेकिन ऐसा प्रोग्राम हम लोग का फर्स्ट टाइम नहीं हुआ है पहले 1984 में इंदिरा गांधी जी ने आके किया लेकिन दिमा हासाऊ डिस्ट्रिक्ट के लिए कुछ भी माया नहीं खड़ा कुछ भी नहीं दिया है लेकिन इस बार हम लोग का भारतीय जनता पार्टी का सरकार में ऑनरेबल मोदी जी का लीडरशिप में और अभी जो बीजेपी पार्टी का सरकार में दिमा हासाऊ का लोकल यहाँ का काउंसिल चलने के लिए जितना प्रॉफिट है उससे 5% रेवेन्यू शेयरिंग के लिए भी एग्रीमेंट हुआ है और साथ ही साथ यहाँ का जॉब जितना भी निकलेगा उसमें 80% यहाँ का लोकल लोग मिलने के लिए हम लोग एग्रीमेंट किया है तो इससे ज़्यादा हम लोग और कुछ भी नहीं है और यहाँ का ये जो हम आशा करता ये जो FPGCL और NLT दोनों मिलके जल्द से जल्द ये प्रोजेक्ट सक्सेस होगा ये सक्सेस हो जाने से इसी उमरांशु एरिया के लिए भी डेवलपमेंट भी आगे बढ़ेगा और अनएम्प्लॉय जो है वो भी थोड़ा सॉल्व हो जाएगा यहाँ से और हम आशा करता ये जल्द से जल्द प्रोजेक्ट सक्सेस होगा और हम लोग फुल कोऑपरेशन करके 3-4 साल में ये प्रोजेक्ट सक्सेस होगा ऐसा लग रहा है थैंक यू যথেষ্ট অৰিহণা যোগাব গতিকে মই ভাবোঁ যে লংপুৰ এই ডিমা হাছাও এই অঞ্চলত ইমান বৃহৎ এটা প্ৰকল্প ইয়াতে আমাৰ চৰকাৰৰ তৰফৰ পৰা কৰা হৈছে গতিকে ইয়াত জনসাধাৰণৰ ইতিবাচক সহযোগিতাই নিশ্চিতভাৱে অঞ্চলটোৰ জনজীৱনটোক শক্তিশালী কৰাত যথেষ্ট অৰিহণা আগবঢ়াব এক প্ৰশ্ন ছাৰ ইয়াত কেইজনমান স্থানীয় নাগৰিক এতিয়া কম্পেনচেশ্যন পোৱাৰ পৰা বঞ্চিত আছে এইখিনি কম্পেনচেশ্যন এই ক্ষেত্ৰত মই অৱগত নহয় আপুনি মোক জনাইছে আৰু নিশ্চয় চৰকাৰৰ যিখিনি নীতি নিয়ম আছে সেই নীতি নিয়ম অনুসৰি তেওঁলোকৰ যি প্ৰাপ্য যি কম্পেনচেশ্যন পাব লাগে এই ক্ষেত্ৰত কোনো অসুবিধা নাই এইখিনি হ'বই আজি ভাৰতৰ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে লোৱাৰ কপিলী হাইডেল প্ৰজেক্টৰ ভূমি পূজন কৰিলে এই প্ৰজেক্টটোত 2200 কোটি টকা খৰচ কৰা হ'ব 120 মেগাৱাট বিদ্যুতৰ উৎপাদন কৰা হ'ব আৰু এই প্ৰজেক্টত প্ৰথমবাৰৰ বাবে যি লাভ হ'ব তাৰ 5% ডিমা হাছাও কাউন্সিলকো আগবঢ়োৱা হ'ব প্ৰপৰ্চনেটলি কাৰ্বি আলং কাউন্সিলকো আগবঢ়োৱা হ'ব ইয়াতে যিমানখিনি চাকৰি হ'ব বাহিৰৰ পৰা ক'ত আহিব আপোনালোকৰ মানুহে কৰিব থ্যাংক ইউ ছাৰ